এদিন এগৰাকী ডেলিভাৰী বয় জংঘলৰ মাজেদি বাইক চলাই গৈ আছিল। হঠাৎ তেওঁ এটা সৰু শব্দ শুনিলে, চি চি। ৰাস্তাৰ কাষত গছৰ তলত এটা সৰু বান্দৰ পোৱালি একাকী বহি আছিল। ডেলিভাৰী বয়ে তৎক্ষণাৎ বাইকখন থমালে, ধীৰে ধীৰে আগবাঢ়ি গ'ল। ভয়তে পোৱালিটোৱে পিছুৱালে, কিন্তু দৌৰিব নোৱাৰিলে। তেওঁ নিজৰ পানীৰ বটলটো আগবঢ়ালে, তাৰপিছত বেগৰ পৰা এটা কাপোৰ উলিয়াই ধীৰে ধীৰে পোৱালিটোক ঢাকিলে, সাৰুকতে। ঠিক তেতিয়াই গছৰ ওপৰত চা 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 এটা মাত শুনা গ'ল। সেইটো আছিল মা বান্দৰ। চকুত চিন্তা, বুকুত ভয়। ডেলিভাৰী বয়ে পোৱালিটোক মাটিত থৈ চুপচাপ পিছুৱালে। মা বান্দৰে তৎক্ষণাৎ নামি আহি নিজৰ পোৱালিটোক বুকুত সাবটি ল'লে। জংঘলটো পুনৰ জীৱন্ত হৈ উঠিল। ডেলিভাৰী বয়ে বাইক চলালে। ডেলিভাৰী দেৰি হ'ল, কিন্তু মানৱতা আগত পালে।